আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? এনেকুৱা কোন কেইজন মানুহ আছে যি আপোনাক সফল হ'বলৈ দিয়া নাই? এনেকুৱা কোনজন মানুহ আছে যি আপোনাৰ কামবোৰ সফল হোৱাৰ পথত বাধা হৈ আছে? ইয়াৰ উত্তৰ হ'ল আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু কেৱল আপুনি। আমি নিজেই নিজক বাধা দিওঁ। পৃথিৱীত এজন ভাল মানুহ হ'বলৈ, সফল মানুহ হ'বলৈ আমাক কোনেও বাধা দিয়া নাই। বেলেগ বা আন কোনো লোকে আমাৰ আগবাঢ়ি যোৱাৰ গতিটো শ্ল' কৰিব পাৰে, কিন্তু আমাক ৰখাব নোৱাৰে। ডাৱৰ লাগিলে যিমানেই ডাঙৰ বা ডাঠ কিয় নহওক, ডাৱৰৰ ইমানখিনি সামৰ্থ্য নাই যে সূৰ্যৰ পোহৰক ৰাখিব পাৰিব। যেতিয়া সূৰ্য উদয় হ'ব, ডাৱৰ ফালি পোহৰ আহিব। আন্ধাৰ যিমানেই গভীৰ নহওক, ৰাতি যিমানেই ক'লা নহওক, সূৰ্যৰ পোহৰক কিমান সময় ধৰি ৰাখিব পাৰিব? সূৰ্যৰ অলপমান পোহৰ পৰিলেই আন্ধাৰ গুচি যাব। ঠিক তেনেদৰেই এই পৃথিৱীত কোনো বাধাৰ ইমান সামৰ্থ্য নাই যি আপোনাক ৰখাব পাৰিব। যদি আপুনি ৰৈ গৈছে, তাৰ বাবে দায়ী কেৱল আপুনি। আমি কিবা এটা কাম বা লক্ষ্য সফল হোৱাৰ দিশে কামটো কৰাতকৈ বেছি চিন্তা কৰোঁ আৰু কথা পাতোঁ। কষ্ট কৰাতকৈ ঘৰতে বহি আমি সপোন দেখি থাকোঁ। আহিবলগীয়া দিনটোৰ কথা ভাবি ভয় কৰি থাকিলে আমি কি কৰিব পাৰিম? ফিয়াৰ অফ আনন'ন অৰ্থাৎ অজ্ঞাতৰ ভয় পৃথিৱীৰ আটাইতকৈ ক্ষতিকাৰক ভয়। ভৱিষ্যতৰ কথা ভাবি আজি ভয় কৰি থাকিলেতো নহ'ব। পৃথিৱী জয় কৰিবলৈ প্ৰথমে আমি নিজক জয় কৰিব লাগিব। যিজন লোকে নিজক জয় কৰিলে, তেওঁ পৃথিৱী জয় কৰিলে। আমি কেৱল এজনক হৰুৱাব লাগিব, সেয়া হৈছে নিজক। আমাৰ প্ৰতিযোগিতা বাহিৰত কাৰোৰে লগত নহয়, আমাৰ প্ৰতিযোগিতা কেৱল নিজৰ লগত। কালি আমি যি কৰিছিলোঁ, আজি তাতকৈ ভাল কৰিব লাগিব। গতিকে আপোনাৰ এই শত্ৰুজনক আজি হৰুৱাওক। অহা সপ্তাহত নহয়, অহা মাহত বা অহা বছৰত নহয়। ভাল দিনৰ বাবে অপেক্ষা নকৰিব। সেই ভাল দিন কেতিয়াও নাহে। এই শত্ৰুজনক হৰুৱাই লওক, তাৰ পাছত বাহিৰত এনেকুৱা কোনো শক্তি নাথাকিব যে আপোনাক হৰুৱাব পাৰিব। ধন্যবাদ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, নিজৰ খেয়াল ৰাখক। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আৰু এই পৰিয়ালটোৰ অন্তৰ্ভুক্ত হ'বলৈ আপুনি পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। দেখিব মোৰ নামটোৰ কাষতে ফ'ল' বুলি লিখা আছে, সেই শব্দটো চুই দিলে আপুনি পৰিয়ালটোৰ অন্তৰ্ভুক্ত হ'ব। লগতে ইউটিউবত এই ভিডিঅ'সমূহ চাবলৈ স্ক্ৰীণত দিয়া আছে মোৰ নামটো, ছাৰ্চ কৰিলে ভিডিঅ'সমূহ আপুনি বিচাৰি পাব। আৰু লগতে যিসকলে ইনষ্টাগ্ৰাম ইউজ কৰে তেওঁলোকে মোৰ ID স্ক্ৰীণত দিয়া আছে, বিচাৰি চাব পাৰে, ফ'ল' কৰিব পাৰে। ধন্যবাদ, পুনৰ লগ পাম।